Hey everyone, welcome to Disha Learning YouTube channel. আপোনালোক সকলোকে Disha Learning YouTube channelলৈ স্বাগতম জনাইছো। আমি যেহেতু সেবাৰ HSLC সিলেবাস ফলো কৰি আছো, সেই মৰ্মে আমি ইতিমধ্যে দুটা প্ৰো সেকশন আমি দুটা চেপ্টাৰ কমপ্লিট কৰিলো। এ লেটাৰ টু গড আৰু নেলসন মান্ডেলা। গতিকে পোয়েট্ৰি সেকশনৰ প্ৰথম কবিতা আমি আজি আলোচনা কৰিম। এ টাইগাৰ ইন দা জু। গতিকে এ টাইগাৰ ইন দা জু কবিতাটো লেছলি নৰিছৰ দ্বাৰা ৰচিত। এই কবিতাটোনো কবিয়ে কিহৰ ওপৰত ভিত্তি কৰি কবিয়ে ৰচনা কৰিছে, গতিকে আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। This poem contrasts a tiger in the zoo with the tiger in its natural habitat. কি কৈছে যে এই কবিতাটো কবিয়ে দুটা চৰিত্ৰত বৰ্ণনা কৰিছে। প্ৰথমটো হ'ল এটা বাঘে কিদৰে চিৰিয়াখানাত তেওঁৰ আচৰণ দেখায় আৰু সেই বাঘটোৱে জংঘলত কিদৰে আচৰণ কৰে। The poem moves from the zoo to the jungle. মানে কবিতাটোত কবিয়ে কি কৰিছে, এবাৰ চিৰিয়াখানাৰ পৰা জংঘললৈ গৈছে and back again to the zoo, আৰু আকৌ সেই চিৰিয়াখানালৈ উভতি আহিছে। কবিয়ে কৈছে যে read the poem silently once, আৰু কবিতাটো ভালকৈ পঢ়িব কৈছে and say which stanza speak about the tiger in the zoo, আৰু কৈছে কোনটো ষ্টেঞ্জা বাঘটো চিৰিয়াখানাত আছে আৰু কোনটো ষ্টেঞ্জাত বাঘটো জংঘলত আছে। গতিকে বলক আমি মেইন কবিতাটো আৰম্ভ কৰোঁ। Stanza 1 কি কৈছে, he stalks in his vivid stripes the few steps of his case on pads of velvet quiet in his quiet trace. কি কৈছে ইয়াত, সি বাঘটোৱে কি কৰে, তাৰ স্পষ্ট ফিতাৰ দৰে পতি থকা বাঘটোৱে সেই খজাটোত নীৰৱে খংভাৱত গৰ্ভেৰে চলাচল কৰে। তাৰপিছত কৈছে অৰ্থাৎ বাঘটোৱে খংভাৱত আছে কিন্তু ধীৰ গতিৰে সেই পিঞ্জৰাৰ ভিতৰত লাহে লাহে খোজকাঢ়িয়ে। এই স্পষ্ট পতি বুলি কি কৈছে, বাঘৰ শৰীৰত যেটা আচকে টনা থাকে সেইটোক স্পষ্ট পতি ফিতাৰ দৰে পতি বুলি কৈছে ইয়াত। এই ষ্টেঞ্জাত কি কৈছে যে বাঘটোৱে তাৰ পিঞ্জৰাৰ ভিতৰত অৰ্থাৎ চিৰিয়াখানাৰ ভিতৰত বাঘটোৰ কি আচৰণ হয় সেইটো কৈছে এইটো ষ্টেঞ্জাত। আমি ষ্টেঞ্জা 2 লৈ যাওঁ। হি শুড বি লাৰ্কিং ইন শ্বেডো স্লাইডিং থ্ৰু লং গ্ৰাছ নিয়াৰ দ্য ৱাটাৰ হোল where the palm deer pass. কৈছে দীঘল গাহনিত পাঘৰি ছায়াত সি লুকাই থাকিব পাৰে বা পানীৰ উৎসৰ সমীপত থকা য'ত সুস্বাস্থ্যৱান হৰিণবিলাক বিচৰণ কৰে। অৰ্থাৎ সতেজ হৰিণৰ সন্ধানত বাঘটোৱে পানীৰ কাষত থকা দীঘল ঘাঁহৰ ছাঁত লুকাই থাকিব পাৰে। কাৰণ যদি হৰিণাক ধৰিব খোজে তেন্তে কি কৰিব, এটা ডাঙৰ গছৰ বা ঘাঁহৰ ছাঁত কি শুই থাকিব বা তেওঁ কি ফান পাতি বহি থাকিব, যেতিয়া আহিব তেতিয়াই ধৰিব। গতিকে এই ষ্টেঞ্জাত কি কৈছে যে বাঘটোৰ এটা জংঘলত থকা এটা তাৰ চৰিত্ৰ বৰ্ণনা কৰিছে। আমি ষ্টেঞ্জা 3 লৈ যাওঁ। ষ্টেঞ্জা 3 কি কৈছে, হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ এট দ্য জংগলছ ইটছ baring his white fangs, his claws terrorizing the village. কি কৈছে যে অৰণ্য বা জংঘলৰ প্ৰান্তত থকা সেই ঘৰৰ চাৰিওপিনে বাঘটোৱে খঙতে গুজৰি পাৰি থাকিব। তাৰ মুক্ত দাঁত তাৰ হাতোৰাৰে গোটেই গাঁওখনত সি আতংকময় পৰিৱেশৰ সৃষ্টি কৰিব। এইটো তাৰ এই ষ্টেঞ্জাত বাঘৰ এটা জংঘলত কি বাঘৰ আচৰণ সেই কথাটো এই ষ্টেঞ্জাত কৈছে। তাৰপিছত ষ্টেঞ্জা 4 লৈ যাওঁ। But he is locked in a concrete cell, his strength behind the bars, stalking the length of his cage, ignoring the visitors. কি কৈছে, কিন্তু যদি সেই বাঘটোকে আমি যদি পকী কোঠাত এটা কেজত আমি যদি তাক আবদ্ধ কৰি ৰাখোঁ তেন্তে তাৰ শক্তি কেৱল সেই দণ্ডবিলাকৰ মাজতহে প্ৰদৰ্শিত হ'ব। সি দৰ্শনাৰ্থীসকলক কেয়াৰে নকৰিব, ইগন'ৰ কৰিব, যে কৰি তাৰ পিঞ্জৰাটোৰ ভিতৰত চলাচল কৰি থাকিব। যেতিয়া কোনো মানুহ চাব আহিব তেন্তে কি কৰিব, সি কোনো কেয়াৰে নকৰাকৈ সি নিজৰ ইচ্ছামতে সেই কেজটোৰ ভিতৰত পিঞ্জৰাটোৰ ভিতৰত সি খোজকাঢ়ি থাকিব। ষ্টেঞ্জা 5 He hears the last voice at night, the patrolling cars, and stars with his brilliant eyes at the brilliant stars. কৈছে যে ৰাতি সি টহলদাৰীৰ গাড়ীবোৰৰ অন্তিম শব্দটো সি শুনা পাব। আকাশৰ উজ্জ্বল তৰাবোৰলৈ সি তাৰ তিৰবিৰীয়া চকুযোৰে থৰ লাগি চাই থাকিব। এই ষ্টেঞ্জাটোত কি কৈছে যে আকৌ সেই জুত লৈ গুচি গৈছে, যে জুত তাৰ বাঘটোৰ কিদৰে আচৰণ কৰিব। গতিকে আমি এই কবিতাটো আমি পেৰেগ্ৰাফ ৱাইজ বা ষ্টেঞ্জা ৱাইজ আমি অসমীয়াত আমি অৰ্থ চালোঁ। এতিয়া আমি এই কবিতাটোৰ আমি সাৰাংশ আমি পঢ়িম বা সাৰাংশটো কি, এই কবিতাটোত কবিয়েনো কি কৈছে, আমি সেই মূল কথাটো আমি ভালকৈ বুজি লওঁ। গতিকে বলক আমি সেই
সাৰাংশ লৈ যাওঁ সাৰাংশত কি কৈছে ইন দিছ poem the poet has given an appropriate description of a tiger the poet has contrasted a tiger in the zoo with the tiger in its natural habitat কি কৈছে যে এই কবিতাটোত কবিয়ে বাঘ এটাৰ এক সঠিক বৰ্ণনা দাঙি ধৰিছে কবিয়ে প্ৰাকৃতিকভাৱে থকা বাঘ আৰু চিৰিয়াখানাত থকা বাঘৰ লগত তুলনা কৰিছে there is a tiger in the zoo কৈছে যে চিৰিয়াখানাত এটা বাঘ আছে vivid stripes are visible on his body আৰু কি কৈছে যে বাঘটোৰ দেহত স্পষ্ট জকমকীয়া এটা আঁচ-আঁচটনা পটি আছে in the cage কি কৈছে খজাত বাঘটোৱে the tiger walks in the quiet race over the pots of quiet velvet যে বাঘটোৰ নীৰৱে খংভাৱত গুজৰি মানে অহা যোৱা কৰিব But when the tiger in its natural habitat কিন্তু বাঘটোৱে যেতিয়া তেওঁৰ প্ৰাকৃতিক পৰিৱেশত থাকিব he lurks in shadow যে সি ছাত মনে মনে থাকিব he sleeps through the long grass near the water source where he can catch healthy deer কি কৈছে য'ত পানীৰ উৎসৰ কাষত দীঘল বনত বাগৰি বাঘটোৱে মানে স্বাস্থ্যৱান হেলদি হৰিণৰ খন্দানত থাকিব তাৰপিছত কি কৈছে যে The tiger tries to terrorize the village with his bursty যে টাইগাৰটোৱে কি কৰিব বাঘটোৱে কি কৰিব গাঁওবাসীক ভয় দেখুৱাবলৈ তাৰ মানে দীঘল দীঘল দাঁতেৰে ভয় দেখাব চেষ্টা কৰিব and claws while he moving around the house at the corner of the jungles কি কৈছে যে তাৰপিছত অৰণ্যৰ কাষৰ তেওঁ ঘৰৰ চাৰিওপিনে ঘূৰি ফুৰি বাঘটোৱে তাৰ মুক্ত হাতুৰা বা নখেৰে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিবলৈ তেওঁ চেষ্টা কৰিব তাৰপিছত if the tiger is put behind the bars in a concrete cell he moves on a race deer he does not care for the visitors during night the tiger hears the patrolling cars and stores at the brilliant stars কৈছে যদি সেই ভাগটোৱে পক্ষী খজাত বন্দী কৰি ৰখি মানে কৰি থোৱা হয় কি তাত খঙত গুজৰি থাকিব বা দৰ্শনাৰ্থীসকলক একো কেয়াৰ নকৰিব নিখাৰ ভাগত বাঘটোৱে পথত চলি থকা গাড়ীৰ শব্দ শুনিব আৰু আকাশৰ উজ্জ্বল তৰাবোৰ প্ৰত্যক্ষ কৰিব গতিকে এই চেপ্টাৰটো এই কবিতাটো আমি ইয়াত শেষ কৰিলোঁ কবিতাটোত মানে একদম স্পষ্ট ভাষাত আমি বুজিব গ'লে কি কৈছে যে বাঘটোৰ দুটা চৰিত্ৰ ইয়াত বৰ্ণনা কৰিছে যে এটা বাঘে কিদৰে তেওঁ চিৰিয়াখানাত আচৰণ কৰিব আৰু সেই বাঘটোৱে কিদৰে এটা জংঘলত ফ্ৰীভাৱে আচৰণ কৰিব এই চেপ্টাৰটোৰ আমি অসমীয়া ভাঙনি বা সাৰাংশ আমি আলোচনা কৰিলোঁ গতিকে পৰৱৰ্তী ভিডিঅ'ত আমি এই চেপ্টাৰটোৰ বা এই কবিতাটোৰ আমি কুৱেশ্যন এনচাৰবিলাক বা অতিৰিক্ত কুৱেশ্যনবিলাক আমি আলোচনা কৰিম গতিকে পৰৱৰ্তী ভিডিঅ' চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি থ'ব ধন্যবাদ